খুবেই জনপ্ৰিয় বস্তু এটা লৈ আহিছোঁ আপোনালোকক মই দেখুৱাইছোঁ কেনেধৰণৰ বস্তু কি বস্তু আপোনালোকক দেখুৱাইছোঁ আপোনালোক দেখি চাগে নিশ্চয় গম পাইছে এইটো কি কেনেকুৱা ধৰণৰ কি বস্তু হ'ব পাৰে মই আপোনালোকক কিছু সময় পিছত জনাম এইটো কি বস্তু কেনেকুৱা কি হয় আৰু ইয়াৰ বিনিময়ত কি হৈ আছে আপোনালোকক আজি মই ক্লিয়াৰ কাট কৰিম এইখন মঞ্চৰ পৰা ঠিক আছে কিন্তু আপোনালোকে সহায় দিব লাগিব হাততালি আৰু চিঞৰিব লাগিব যদি আপোনালোকে জন্তু চাই ভাল পায় তো মই মোৰ লগত এটা বটল আছে আৰু এটা গ্লাছ আছে আৰু এটা এনে টেমা আছে নিশ্চয় দেখিছে নাই এইটো কিহৰ বটল আমাৰ একচুৱেলি ডাঙৰ এটা প্ৰব্লেম আছে মই আপোনালোকক আজি এই মুহূৰ্তত ক'ব বিচাৰিছোঁ আমাৰ বিহু ফাংচন কিবা এটা ফেষ্টিভেল বুলি ক'লে আমাৰ কিবা এটা ফেষ্টিভেল বুলি ক'লে আমাৰ ডাঙৰ বস্তু এটা আহি বসছে আৰু সেইটো বস্তুৱে হ'ল এটা বটল দেখিছে এটা বটল আৰু এই বটলটো নহ'লে আমি বহুতে চলিব নোৱাৰে হয় নে নহয় এই বটলটো নহ'লে কোনো চলিব নোৱাৰে মই চবকে ক'ব বিচৰা নাই যিসকলে ভাল পায় যিসকলে ব্যৱহাৰ কৰে যিসকলে ইউজ কৰে এই বটলটো কথা ক'ব বিচাৰিছোঁ এটা মদৰ বটল আপোনালোকে দেখিছে এটা মদৰ বটল আৰু এটা গ্লাছ তো যেতিয়া এজন মানুহে এক পেক এটা এনেকৈ বাকীকিনে যেনেকৈ এক পেক খোৱাৰ পিছত তেখেতে একো গম নাপায় যে কি মই খালোঁ নে নাই গম নাপায় যেতিয়া দুই পেক খায় তেতিয়া কি হয় গম পাইনে এই গ্লাছটো মই আজি ঢাকি ৰাখিছোঁ আৰু যেতিয়া দুই পেক খায় তেতিয়া কি হয় জানেনে এই গ্লাছটো গ্লাছ দেখা নাপায় এটা ফুল সাইজৰ বটল দেখা পায় যেতিয়া 3 পেকেট পৰি যায় সেই মানুহজনে যিটো ব্ৰেণ্ড খাই আছিলে সেই ব্ৰেণ্ডক ব্ৰেণ্ড দেখা নাপায় দেখা পায় এটা বেলেগ ধৰণৰ ব্ৰেণ্ড আৰু যেতিয়া 3 পেক খোৱাৰ পিছত মানুহজনে এখন ক্ৰিকেট মেচ চাই থাকে মানুহজনে ক্ৰিকেটৰ বলটোক বল নেদেখে যেতিয়া খাই থাকে 3 পেক খোৱাৰ পিছত বলটোক বল নেদেখে দেখে কি এটা বটল আৰু তেখেতৰ জীৱনত অকল বটলে হৈ থাকে আৰু এই বটলে আমাক সমাজখন ধ্বংস কৰি আছে মই এই মঞ্চৰ পৰা এই থাকিব বিচাৰিছোঁ কিন্তু মই অকল মঞ্চৰ পৰা থাকিলেই নহ'ব আমাৰ সমাজখনৰ পৰা থাকিব লাগিব এই বটলবোৰ তো মই আপোনালোকক অনুৰোধ জনাইছোঁ এই বটলবোৰ যেন সমাজৰ পৰা এনেকৈ আঁতৰি যায় এখন মুক্ত সমাজ হ'ব লাগে